নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল। আজি মই তোমালোকৰ সন্মুখলৈ লৈ অহা বিষয়টো সকলোৰে চিনাকি এটা বিষয় আৰু বোধ কৰোঁ সকলোৰে এটা প্ৰিয় বিষয় আৰু প্ৰতিজনেই এই বিষয়টো সম্পৰ্কত বহুতখিনি কথাই জানে আৰু ছাত্ৰ ছাত্ৰীসকলকো ক'ব বিচাৰোঁ এই বিষয়টো আচলতে সহজ বিষয়। তোমালোকে যদি ভালকৈ বুজি লোৱা তেনেহ'লে হয়তো এই বিষয়টোৱে তোমালোকক সমগ্ৰ জীৱন অতি উপকাৰ সাধন কৰিব, নিজৰ সৃষ্টিশীল সাহিত্য ৰচনাৰ ক্ষেত্ৰতে হওক নাইবা ভৱিষ্যতলৈও অসমীয়া বিষয়ৰ অধ্যয়নৰ ক্ষেত্ৰত হওক। প্ৰকৃততে আজিৰ চুটিগল্প বিষয়ৰ মই আলোচনা কৰিবলৈ লৈছোঁ আৰু চুটিগল্প বিষয়ে আলোচনাটো মই মোৰ দ্বিতীয় ষান্মাসিকৰ কেইগৰাকীমান ছাত্ৰীৰ অনুৰোধত কৰিবলগীয়া হ'ল। আমি সকলোৱে জানো যে স্নাতকৰ বৰ্তমান পাঠ্যক্ৰমক আমি CBCS পাঠ্যক্ৰম বুলি কওঁ আৰু অসমীয়া বিষয়ৰ এই পাঠ্যক্ৰমৰ দ্বিতীয় ষান্মাসিকৰ দ্বিতীয়খন কাকতৰ চতুৰ্থ গোটটোত চুটিগল্পৰ ৰূপ বৈচিত্ৰ্য আৰু উপন্যাসৰ ৰূপ বৈচিত্ৰ্য দুয়োটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে আৰু দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতুকে এই বিষয়খিনি আগতে বহলাই পঢ়া নাই, গতিকে তেওঁলোকৰ বাবে নিশ্চয় চুটিগল্প বিষয়ক আলোচনাটোৰ প্ৰয়োজনীয়তা আছে আৰু সেই উদ্দেশ্যে আজি এই কিছু কথা ইয়াত ক'বলৈ চেষ্টা কৰা হৈছে। আৰু পোনপ্ৰথমে এইটো কথা কৈ দিবলৈ বিচাৰোঁ যে চুটিগল্প সম্পৰ্কে আলোচনা কিন্তু কিছু দীঘলীয়াকৈ কৰিবলগীয়া হয়, অৰ্থাৎ চুটিগল্পৰ সংজ্ঞা, ইয়াৰ বৈশিষ্ট্য, ইয়াৰ উদ্ভৱ, ক্ৰমবিকাশ আৰু ইয়াৰ উপাদানসমূহ আদি বিভিন্ন ধৰণে আলোচনা কৰিব লগা হয় আৰু বৰ্তমান সময়ত যিহেতুকে চুটিগল্পই বিভিন্ন ধৰণে পৰিৱৰ্তিত ৰূপ লাভ কৰিছে, গতিকে এই দিশসমূহতো চকু ফুৰাব লগা হয়। কিন্তু ইয়াত যিহেতুকে সেই বহল পৰিসৰত আলোচনা কৰিবলৈ কিছু হয়তো অসুবিধা হ'ব আৰু গতিকে ইয়াত মোটামুটি চুটিগল্প সম্পৰ্কে যিখিনি কথা আমি জনা উচিত বা ছাত্ৰ ছাত্ৰীসকলে জনা উচিত সেইখিনি কথাকে ক'বলৈ যত্ন কৰা হৈছে। আৰু বৰ্তমান আমি প্ৰথমে জানি ল'ব লাগিব যে চুটিগল্প বুলিলে আমি কি কথা বা কি ঘটনাকনো বুজোঁ। আমি প্ৰত্যেকেই আৰু বোধ কৰোঁ ছাত্ৰ ছাত্ৰীসকলেও ইতিমধ্যে গল্প নপঢ়াকৈ থকা নাই। গল্প তেওঁলোকে অধ্যয়ন কৰিছে, সেয়া লাগে মাহেকীয়া পষেকীয়া আলোচনীত হওক, বাতৰি কাকতত হওক নাইবা কোনোবা প্ৰিয় গল্প লেখকৰ গল্পপুথি আদি অধ্যয়ন কৰিয়েই হওক, গল্প কিন্তু প্ৰত্যেকে পঢ়িছে আৰু সেই গল্প ৰচনা কৰা যিসকল লেখক বা সাহিত্যিক তেওঁলোকক আমি গল্পকাৰ বুলি কওঁ। বৰ্তমান আমি এই গল্পৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, যি গল্পক প্ৰকৃততে চুটিগল্প বুলি কোৱা হয়। আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীসকলে চুটিগল্পৰ বিষয়ে অধ্যয়ন কৰিবলৈ লওঁতে কিছু কথা গভীৰভাৱে জানিব লগা হয়, অৰ্থাৎ চুটিগল্পৰ উদ্ভৱৰ যি ইতিহাস সেয়া জানিব লগা হয় আৰু লগতে চুটিগল্প সম্পৰ্কে যিবোৰ চুটিগল্প সম্পৰ্কে সংজ্ঞা আগবঢ়োৱা হৈছে সেই সংজ্ঞাসমূহৰ বিষয়েও কিছু কথা জানিবলগীয়া হয়। প্ৰথমতে এটা কথা কৈ দিব বিচাৰোঁ, চুটিগল্প বুলি কওঁতে মানুহৰ মনত কিছু প্ৰশ্ন উত্থাপিত হয়, যেনে চুটিগল্প বুলি ক'লে পোনপ্ৰথমে এটা ধাৰণা আহে, যিহেতুকে ইয়াত চুটি শব্দটোৰ ব্যৱহাৰ হৈ আছে, গতিকে মানুহৰ মনলৈ এই প্ৰশ্ন আহে যে চুটিকৈ লিখা যিকোনো ৰচনা বা গল্পই আচলতে চুটিগল্প নেকি? নহয়, চুটিগল্পটো আমি সংক্ষিপ্ত ধৰ্মী যদিও তাত কোনো নিৰ্দিষ্ট কথা নাই যে তাত চুটিগল্পটো চুটি হ'ব লাগিব বা দীঘল হ'ব নোৱাৰিব বা কিমান চুটি হ'ব লাগিব, সেই সম্পৰ্কে যদিও বহু মতামত পোৱা গৈছে, কিন্তু আমি তাক কোনো নিৰ্দিষ্ট এটা আয়তনত বান্ধি দিব নোৱাৰোঁ। অৰ্থাৎ চুটিকৈ লিখি দিয়া যিকোনো এটা ৰচনাই চুটিগল্প নহয়, সেই কথা আমি প্ৰথমতে জানি ল'ব লাগিব। লগতে চুটিগল্পৰ নিৰ্দিষ্ট কিছু বৈশিষ্ট্য বা লক্ষণ দেখিবলৈ পোৱা যায় আৰু এই বৈশিষ্ট্য বা লক্ষণবোৰ প্ৰকাশিত নোহোৱাকৈ আমি যিকোনো ৰচনাক চুটিগল্প আখ্যা দিব নোৱাৰোঁ। গতিকে আমি চুটিগল্পৰ লক্ষণসমূহৰ বিষয়ে জনা উচিত। তাতকৈ আগতে আমি চুটিগল্পৰ সংজ্ঞা কিছু পৰিমাণে জানি ল'ব লাগিব আৰু চুটিগল্পৰ সংজ্ঞাৰ কথা ক'বলৈ যাওঁতেই মূলত এইটো কথা আহে যে চুটিগল্পৰ প্ৰকৃততে সৰ্বকালৰ বাবে সৰ্বজনৰ বাবে গ্ৰহণযোগ্য কোনো সংজ্ঞা দেখা পোৱা নাযায়। অৰ্থাৎ আমি যদি সেই সংজ্ঞাসমূহ চাবলৈ যাওঁ তেনেহ'লে প্ৰতিটো সংজ্ঞা দিয়া যিগৰাকী সমালোচক বা গল্পকাৰ, তেওঁ সংজ্ঞা প্ৰদান কৰা সমালোচকগৰাকীৰ ভিন্ন মতামত দেখিবলৈ পোৱা যায়। অৰ্থাৎ কোনোবা এগৰাকী
যদি তেওঁ চৰিত্ৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে, তেনেহ'লে আন এগৰাকীয়ে বিষয়বস্তুৰ ক্ষেত্ৰত কিবা এটা মন্তব্য প্ৰদান কৰিছে, আন এগৰাকীয়ে সংলাপৰ ক্ষেত্ৰত মন্তব্য প্ৰদান কৰিব, বা আন এগৰাকীয়ে উপস্থাপন ৰীতিৰ ক্ষেত্ৰত বা আংগিকৰ ক্ষেত্ৰত মন্তব্য প্ৰদান কৰিব। গতিকে সংজ্ঞাসমূহৰ মাজত লক্ষণবোৰহে প্ৰকৃততে সোমাই আছে, কিন্তু লক্ষণবোৰ প্ৰকাশ পোৱা এই সংজ্ঞাসমূহক আমি অৰ্থাৎ মতামতসমূহক আমি সংজ্ঞা হিচাপে ব্যৱহাৰ কৰি আহিছোঁ। আৰু যিহেতুকে এনেধৰণৰ সংজ্ঞাত বেলেগ বেলেগ ধৰণৰ মতামত পোৱা যায়, ভিন্ন ধৰণৰ মতামতৰ বাবেই আমি কি কৰিব লাগিব, সেই সংজ্ঞাবিলাকৰ পৰা যিকোনো এটা সংজ্ঞাক আমি সৰ্বজন গ্ৰহণযোগ্য বুলি আমি ক'ব নোৱাৰোঁ। আমি বহুবোৰ সংজ্ঞা আলোচনা কৰিহে আমি চুটিগল্প সম্পৰ্কে এটা সম্যক ধাৰণা গ্ৰহণ কৰিব পাৰিম। আৰু আমি সেই সংজ্ঞাসমূহৰ মাজৰ পৰাই চুটিগল্পৰ সম্পৰ্কে বহুখিনি কথা জানিব পাৰোঁ, লগত চুটিগল্পৰ যি বৈশিষ্ট্য বা লক্ষণ আছে সেই কথাও আমি জানিব পাৰোঁ। ইতিমধ্যে কোৱা হৈছে যে চুটিগল্প বুলি ক'লে কোনো চুটি ৰচনা বা চুটিকৈ লিখা গল্প এটা নিৰ্দিষ্টকৈ বুজা নাযায়, কিন্তু চুটিগল্প কিমান দীঘল হ'ব বা চুটি হ'ব সেই সম্পৰ্কেও কিছু মন্তব্য ইতিমধ্যে বিচাৰি পোৱা গৈছে। বিখ্যাত গল্পকাৰ এডগাৰ এলেন পোৱে কৈছিলে যে চুটিগল্প এটা আধা ঘণ্টাৰ পৰা এঘণ্টা নাইবা অতি বেছি 2 ঘণ্টাৰ ভিতৰত শেষ হ'ব লাগে। কিন্তু আমি কেতিয়াও এই কথা ক'ব নোৱাৰোঁ যে আমাৰ যিটো চুটিগল্প হৈ আমি অধ্যয়ন কৰিছোঁ বা আমি নিজে যদি কিবা এটা চুটিগল্প লিখিছোঁৱে, তেনেহ'লে সেই চুটিগল্পটো যে 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰতে অধ্যয়ন কৰি শেষ হ'ব, তেনেধৰণৰ কথা আমি ক'ব নোৱাৰোঁ। আমি এনেধৰণৰ বহু গল্প দেখিবলৈ পাওঁ যি গল্প কেৱল এটা শাৰী বাক্যতে শেষ হৈছে বা 3টা শাৰী বাক্যত শেষ হৈছে, নাইবা কোনোবা এটা গল্প আমি উপন্যাসৰ দৰে দীঘলো দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত H.G. ৱেলছৰ এটি মন্তব্য আমি পাওঁ। সেই মন্তব্যটোৰ মতে তেওঁ ক'ব বিচাৰে যে চুটিগল্প বুলিলে এক সহজ সৃষ্টিৰ কথাকে বুজায়। ইয়াৰ পৰিণতি একক হ'ব লাগে, পাঠকৰ মনোযোগ ই আদিতে আকৰ্ষণ কৰিব লাগে, আৰু সেই মনোযোগ শিথিল হ'বলৈ এৰি নিদি পৰিণতি পৰ্যন্ত ক্ৰমান্বয়ে একাগ্ৰতৰ কৰি নিব লাগে। কিন্তু মানুহৰ নিৰ্দিষ্ট চিত্ৰতাৰো এটা সীমা আছে, আৰু সেয়ে চুটিগল্পৰো সীমা। গতিকে পাঠকৰ মনোযোগ শিথিল হ'বলৈ উপক্ৰম কৰাৰ আগতে ইয়াৰ সমাপ্তি হ'ব লাগে। অৰ্থাৎ এওঁ কি কৰিছে, চুটিগল্পৰ আয়তন সম্পৰ্কে কিছু কথা কৈছে যে পাঠকে যিকোনো এটি গল্প অধ্যয়ন কৰি থকাৰ সময়ত তেওঁ কিমান মনোযোগেৰে আৰু কিমান সময়লৈকে সেই মনোযোগ ধৰি ৰাখি তেওঁ সেই গল্পটো অধ্যয়ন কৰিব। অৰ্থাৎ মানুহৰ সেই আগ্ৰহৰ বা সেই মনোযোগৰ এটা সীমা থাকে। গল্পকাৰজনে সেই সীমাটো অনুমান কৰিব পাৰিব লাগিব, আৰু আৰম্ভণিৰে পৰা এটা উৎকণ্ঠা আৰু আগ্ৰহ জন্মাব পৰাকৈ তেওঁ গল্পটো উপস্থাপন কৰিব পাৰিব লাগিব, যাতে গল্পটোৰ শেষলৈকে এক মনোযোগেৰে পাঠকে গল্পটো পঢ়ে আৰু গল্পটো শেষ কৰে, সেইখিনিতে শেষ হৈ যায়। তাৰ বাবে মূলতে আমি কিছু কথা চুটিগল্পৰ সম্পৰ্কে জানিব লাগিব যে চুটিগল্প ৰচনা কৰোঁতে যিহেতুকে গল্পকাৰে কিছু কথা সন্মুখত ৰাখি মনত ৰাখিয়ে ৰচনা কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত যিহেতুকে চুটিগল্পটো সংক্ষিপ্ত ধৰ্মী হ'লে ভাল, গতিকে চুটিগল্পটো ৰচনা কৰাৰ সময়ত তেওঁলোকে এই কথা জানিব লাগে যে তেওঁলোকে অপ্ৰয়োজনীয় চৰিত্ৰ, অপ্ৰয়োজনীয় সংলাপ, অপ্ৰয়োজনীয় ঘটনা যাতে তাত অৱতাৰণা নকৰে, আৰু তেওঁলোকৰ প্ৰকাশভংগী বা উপস্থাপন ৰীতিৰ ক্ষেত্ৰত এনেধৰণৰ কিছু কৌশল তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব লাগে, যি কৌশলৰ জৰিয়তে পাঠকক তাত আগ্ৰহ জন্মাব পৰা যায়। চুটিগল্প সম্পৰ্কে চেম্বাৰ্ছ এনচাইক্ল'পেডিয়াই এটা কথা কৈছে। তেওঁলোকে কোৱা মতে ই হ'ল সজ্ঞানে সাজি উলিওৱা এবিধ কলা, অৰ্থাৎ লিখকে নিজে বিভিন্ন কৌশল প্ৰয়োগ কৰি বৰ্ণনীয় বিষয়ক উপভোগ্য কৰি তোলে। অৰ্থাৎ আমি চুটিগল্প এটি ৰচনা কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিবা এটা কৌশল আছে বুলিয়ে আমি কৈ দিব নোৱাৰোঁ। অৰ্থাৎ এই ধৰণৰ কৌশলতে আপুনি গল্পটো লিখক বুলি আমি কাৰোবাক ক'ব নোৱাৰোঁ, বা এজন গল্পকাৰে তেনেদৰেই লিখিব বুলি কথা নাই। গল্পকাৰসকলে নিজে নিজে তাত বিভিন্ন ধৰণৰ কৌশলৰ পৰীক্ষা নিৰীক্ষা কৰে, আৰু সেই কৌশলৰ জৰিয়তে পাঠকৰ মন আকৰ্ষণ কৰিবলৈ যত্ন কৰে। কিন্তু নিশ্চয়কৈ তেওঁলোকে এই যে প্ৰয়োগ কৰা কৌশলটি সজ্ঞানে প্ৰয়োগ কৰে, অজ্ঞানে প্ৰয়োগ নকৰে। অৰ্থাৎ ভিতৰৰ পৰা এটি আৱেগ আহিছে বুলিয়েই তাক কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ গল্পকাৰে গল্প আকাৰে তাক লিখি উলিয়াবও নোৱাৰে বা তাত প্ৰয়োগ কৰিব নোৱাৰে। আন এটি সংজ্ঞা ক'বলৈ ওলাইছোঁ। ফ্ৰেংক অ' কন্নৰৰ মতে চুটিগল্প বিশুদ্ধ গীতিধৰ্মী কবিতা এটিৰ দৰে ই কোনো সমস্যাৰ অৱতাৰণাও নকৰে, সমাধানো নকৰে। জীৱনৰ পৰিস্থিতি একোটাৰ উপস্থাপন মাথোন ইয়াৰ লক্ষ্য।
অৰ্থাৎ মানুহৰ বাস্তৱ জীৱনত ঘটি থকা বা জীৱনত ঘটা যিকোনো ধৰণৰ এটা বাস্তৱ ঘটনাক উপস্থাপন কৰাটোৱে চুটিগল্পৰ লক্ষ্য বুলি কোৱা হৈছে। ইয়াত এটা সমস্যাৰ উপস্থাপন কৰি সেই সমস্যাটোৰ নিৰ্দিষ্ট সমাধান কিন্তু তাত দেখুওৱা নাযায়। অৰ্থাৎ আমি এটা চুটিগল্প পঢ়োঁতে বহু সময়ত হয়তো অনুভৱ কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও বোধ কৰোঁ অনুভৱ কৰে, যদি তেওঁলোকে গল্প এটা পঢ়ে তেতিয়া তেওঁলোকে তাত যি ঘটনা দেখিবলৈ পায় সেই ঘটনাটোৰ যি ধৰণৰ পৰিণতি তেওঁলোকে মনত কল্পনা কৰে বা আশা কৰে সেই ধৰণৰ পৰিণতি বা সমস্যা এটাৰ তেনেধৰণৰ সমাধান কিন্তু তেওঁলোকে তাত বিচাৰি নাপায়। আৰু গল্পটো শেষ হোৱাৰ সময়ত তেওঁলোকৰ এনেকুৱা লাগে যেন গল্পটোত তেওঁলোকে কিবা এটা পাবলৈ আশা কৰি আছিল আৰু সেইখিনি তেওঁলোকে নাপালে। আৰু তেওঁলোকৰ এনেকৈও লাগে যে গল্পটোত হয়তো আৰু কিবা অলপ থাকিব লাগিছিল, যিখিনি নাথাকিল বা যিখিনি শেষ নহ'ল, থাকি গ'ল, কিবা এটা পাবলগীয়া আছিল। এক অতৃপ্তিময় ভাৱৰ তেওঁলোকৰ মনৰ মাজলৈ অতৃপ্তিময় ভাৱ এটা আহে। এইখিনি ক্ষেত্ৰতে আমি ক'ব পাৰোঁ ৰবীন্দ্ৰনাথৰ চুটিগল্প সম্পৰ্কীয় এটা কথা আমি ক'ব পাৰোঁ। চুটিগল্পৰ প্ৰসংগত তেওঁ কৈছিল, শেষ কৰি ভাৱ হ'ব, শেষ হৈও নহ'লে যে শেষ। অৰ্থাৎ চুটিগল্প এটা পঢ়াৰ পাছত বহু সময়ত গল্পকাৰে কিন্তু যি প্ৰশ্ন উত্থাপন হয় সেই প্ৰশ্নৰ উত্তৰ পাঠকৰ মাজলৈকে এৰি দিয়ে আৰু পাঠকে নিজে বিচাৰ কৰি চায় যে এই ঘটনাটো এই ধৰণৰ হ'ব লাগিছিল, সেই ধৰণৰ হ'ব লাগিছিল। অৰ্থাৎ পাঠকে তাৰ পাছতো কিবা এটা আশা কৰি থাকে আৰু অতৃপ্তিময় ভাৱ তেওঁলোকৰ মাজত ৰৈ যায়। অৰ্থাৎ শেষ হৈও তেওঁলোকৰ শেষ নাই হোৱা যেন অনুভৱ হয়। ই চুটিগল্পৰ ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এতিয়া আন দুটি সংজ্ঞা ক'বলৈ ওলাইছোঁ। এই দুটি সংজ্ঞা বিষয়বস্তুৰ ক্ষেত্ৰত কোৱা হয়। অৰ্থাৎ ছমাৰছেট মমৰ মতে পাৰ্থিৱ বা অপাৰ্থিৱ ঘটনাক অপ্ৰয়োজনীয়ভাৱে বহল নকৰাকৈ নাটকীয় সংহতিৰে প্ৰকাশ কৰাৰ আখ্যানেই চুটিগল্প। অৰ্থাৎ ছমাৰছেট মমৰ মতে পাৰ্থিৱ বা অপাৰ্থিৱ যিকোনো বিষয়বস্তুকেই কিন্তু চুটিগল্পত উপস্থাপন কৰিব পাৰি, কিন্তু এই চুটিগল্পৰ উপস্থাপন কৌশলটো নাটকীয় হ'ব লাগিব। তেনেকৈ এগৰাকী বিখ্যাত চুটিগল্পকাৰ H.E. বেটছৰ ভাষাত যিকোনো বস্তু এটা ঘোঁৰাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্ৰথম প্ৰেমলৈকে, এটা ফুলৰ পাপৰি মেল খোৱাৰ পৰা আৰম্ভ কৰি এটা প্ৰচণ্ড ভূমিকম্পলৈকে সূৰ্যৰ পোহৰত দেখা প্ৰতিটো বস্তুৱেই চুটিগল্পৰ বিষয় হ'ব পাৰে। এতিয়া আমি ক'ব পাৰোঁ যে আমি আচলতে বাস্তৱ জীৱনৰ লগত সম্পৰ্কিত বিষয়হে চুটিগল্পৰ বাবে যদিও নিৰ্বাচন কৰোঁ, কোনো কোনো ক্ষেত্ৰত আমি কিন্তু অপাৰ্থিৱ ঘটনাকো তাত দেখিবলৈ পাওঁ। কিন্তু চুটিগল্পৰ ক্ষেত্ৰত কথাবোৰ কিছু বহলাই ক'বলগীয়া, কাৰণ আমি চুটিগল্পৰ ইতিহাস যদি অধ্যয়ন কৰোঁ তেনেহ'লে দেখিবলৈ পাম যে আৰম্ভণিৰ কালৰ পৰা বৰ্তমানলৈকে চুটিগল্পৰ যথেষ্ট পৰিৱৰ্তন হৈছে আৰু সেই সময়ত কিন্তু সকলো ঘটনা কাহিনী যে বাস্তৱ জীৱনৰ লগতেই সম্পৰ্কিত আছিল সেইবোৰ আমি মানি ল'ব নোৱাৰোঁ। কাৰণ চুটিগল্পত সেই সময়ছোৱাত বহু এনেধৰণৰ কাল্পনিক ঘটনা দেখিবলৈ পোৱা গৈছিলে যিবোৰ উপস্থাপন কৰা হৈছিলে আৰু গল্প আকাৰেই সেইখিনি ৰচনা কৰা হৈছিলে। অৰ্থাৎ আমি যথেষ্ট গল্পৰ উপাদান তাত দেখিবলৈ পাইছিলোঁ, কিন্তু তাত অপাৰ্থিৱ ঘটনা দেখিবলৈ পোৱা গৈছিল। চুটিগল্পৰ বিষয়বস্তু, চুটিগল্পৰ আয়তন এইবিলাকৰ লগতে চুটিগল্পৰ নিৰ্মাণ শৈলীৰ কথাও আহে। চুটিগল্পৰ নিৰ্মাণ শৈলীৰ অন্তৰালত দুটা শিল্পাদৰ্শই কাম কৰে। সেই শিল্পাদৰ্শ দুটা হ'ল লক্ষ্যৰ একমুখিতা আৰু ফলশ্ৰুতিৰ একময়তা। অৰ্থাৎ আমি চুটিগল্প এটি ৰচনা কৰোঁতে গল্পকাৰজনে, তোমালোকে, আমি, যিজন গল্পকাৰে চুটিগল্পটি ৰচনা কৰিছে তেওঁ তাত সমগ্ৰ জীৱন পৰিক্ৰমা সামৰি লোৱা এটা ঘটনাকো উপস্থাপন কৰিব পাৰে, নাইবা এজন মানুহৰে জীৱনৰ 4-5টা ঘটনাও তেওঁলোকে উপস্থাপন কৰিব পাৰে, নাইবা বিষয়বস্তুৰ লগত সংগতি থকা তেওঁলোকে কেইবাটাও ঘটনা পৰিস্থিতি উপস্থাপন কৰিব পাৰে। কিন্তু এই সমগ্ৰ পৰিস্থিতি, ঘটনা, চৰিত্ৰ আদিৰ উপস্থাপনৰ অন্তৰালত তেওঁলোকৰ কিন্তু এটাই উদ্দেশ্য থাকিব লাগিব আৰু সকলো ঘটনা, ভাৱ আদিয়ে এটা পৰিণতিৰ দিশতে গতি কৰিব পাৰিব লাগিব। অৰ্থাৎ তেওঁলোকৰ যিটো লক্ষ্য থাকিব সেই লক্ষ্য তেওঁলোকে পূৰ্বতে নিৰ্ধাৰণ কৰি ল'ব লাগিব আৰু তেওঁলোকে উপস্থাপন কৰা বিভিন্ন ঘটনা বা চৰিত্ৰই যদিও কিছু সময়ৰ বাবে তাত অত্যাধিক গুৰুত্ব লাভ কৰিব পাৰে, কিন্তু সেই ফলশ্ৰুতিত কোনো ধৰণৰ এটা সাংঘাতিক প্ৰভাৱ পেলাব নোৱাৰিব। অৰ্থাৎ সকলো ঘটনা পৰিস্থিতিয়ে শেষত কিন্তু এটা পৰিণতিৰ ফালৈ গতি কৰিব পাৰিব লাগিব। অৰ্থাৎ যি একতা, ঘটনা, পৰিস্থিতি, চৰিত্ৰ আদিৰ ভাৱ আদিৰ যি ঐক্য, সেই ঐক্য চুটিগল্পত লক্ষিত হ'ব লাগিব আৰু এই কথাটোৱে চুটিগল্পৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। অৰ্থাৎ চুটিগল্প এটাৰ নিৰ্দিষ্ট কোনো আয়তন বান্ধি দিব নোৱাৰি। কেতিয়াবা ই উপন্যাসৰ দৰে দীঘল হ'ব পাৰে আৰু কেতিয়াবা সি
এষাৰ বাক্যতেই কিন্তু শেষ হ'ব পাৰে, কিন্তু ইয়াৰ মাজৰ ঐক্যখিনি ৰক্ষা হ'ব পাৰিব লাগিব। ইয়াৰ চৰ্ত বুলিবলৈ এটাই থাকে যে চুটিগল্পৰ পখিলাটো মাথোন এপাহ ফুলতেই বা এটা ফুলতেই বহিব লাগিব। চুটিগল্পৰ আনন্দ মাথোন একেটি ফুলৰ মধুগ্ৰহণতে শেষ হয়। আৰু সেইকাৰণেই চুটিগল্পৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথাষাৰ অত্যন্ত প্ৰাসংগিক। চুটিগল্প পৰিপূৰ্ণ তৃপ্তি লাভ কৰা নাযায়, ইয়াত আছে অসম্পূৰ্ণ তৃপ্তি আৰু ব্যাকুলতা মিহলি স্মৃতি। চুটিগল্পৰ ঘাই অৱলম্বন কি সেই সম্পৰ্কেও আমি কিছু কথা জানিব লাগিব। ব্ৰাণ্ডাৰ মেথিউজে তেওঁৰ দ্য ফিলচফি অৱ শ্বৰ্ট ষ্টৰী নামৰ গ্ৰন্থখনত প্ৰতিটি ৰূপকে চুটিগল্পৰ প্ৰাণ বুলি কৈছে। তেওঁৰ মতে যিকোনো চুটিগল্প পঢ়ি উঠাৰ পাছত মন ভৰি উঠে, কিবা নহয় কিবা এটা ছয়াময়া ধাৰণাৰে মন ভৰি উঠেই, পাঠকৰ মন ভৰি উঠে। মনটোত সাঁচ বহুৱাই থৈ যায় মাথোন এটা বিশেষ অনুভূতিয়ে। জীৱনৰ একাজলি ৰঙিয়াল হাঁহি, এটোপাল চকুৰ পানী, এমুঠি বিস্ময়ৰ জিলিঙনি, এচেৰেঙা সপোনৰ আভাস, অলপমান দুধুৰ মধুৰ, এইবোৰেই একো একোটা চুটিগল্পৰ ঘাই অৱলম্বন। অৰ্থাৎ চুটিগল্পত মানৱ জীৱনৰ আধ্যাত্মিক বিৱৰ্তন, গভীৰতম বিষাদৰ অভিজ্ঞতা, জয় পৰাজয়, গৌৰৱ গ্লানি এইবিলাক বিচাৰি পোৱা নাযায়। অৰ্থাৎ আমি গভীৰ অৰ্থ তাত বিচাৰি নাপাওঁ। সেইবিলাক বিচাৰিবলৈ হ'লে আমি উপন্যাসৰ কাষ চাপিব লাগিব, আৰু সেইকাৰণে চুটিগল্পক চুটি বুলি আখ্যা দিয়া হয়। এক কথাত ক'বলৈ গ'লে বিন্দুৰ বুকুত সিন্ধুৰ আভাস দিব পৰাতেই চুটিগল্পৰ চৰম সাৰ্থকতা। আমি প্ৰত্যেকে ইতিমধ্যে কিছু কথা চুটিগল্প সম্পৰ্কে জানো, আৰু এই কথাও জানো যে উপন্যাসত যিদৰে মানুহৰ সমগ্ৰ জীৱন পৰিক্ৰমাক সামৰি ল'বলৈ যত্ন কৰা হয়, চুটিগল্পই কিন্তু সেইদৰে সমগ্ৰ জীৱন পৰিক্ৰমাক সামৰি নলয়। চুটিগল্পত জীৱনৰ খণ্ডাংশৰ ছবিহে অংকন কৰা হয়। আৰু এই ক্ষেত্ৰত ব্ৰাণ্ডাৰ মেথিউজে এটা কথা কৈছিলে, অৰ্থাৎ তেওঁ ক'বলৈ বিচাৰিছিলে যে এ স্লাইচ অফ লাইফ, অৰ্থাৎ এচকল জীৱনহে চুটিগল্পত প্ৰতিফলিত হয়, সমগ্ৰ জীৱনটো তাত প্ৰতিফলিত নহয়। এটা দীঘল পৰিসৰৰ গল্পটো যদি জীৱনৰ খণ্ডাংশৰহে চিত্ৰ অংকন কৰা হৈছে, তেন্তে সি চুটিগল্প হয়। জীৱনৰ খণ্ডাংশৰ ছবি বুলি ক'লে আমি উদাহৰণস্বৰূপে মোপাছাৰ বুলশ্বুইফ আৰু হেমিংৱেৰ ফ্ৰেন্সিছ মেকেম্বাৰ্ছ লাইফ অফ এ ফিউ হেপী ডেইজ এই গল্প দুটাৰ কথা ক'ব পাৰোঁ। আনহাতে আমি ৰবীন্দ্ৰনাথৰ নস্তনীৰ নামৰ গল্পটোৰ কথাও ক'ব পাৰোঁ। ই যথেষ্ট দীঘল গল্প, আৰু আমি যদি প্ৰথম অৱস্থাত সেই গল্পটোৰ আয়তন দেখোঁ, তেনেহ'লে প্ৰথমতে পাঠকে তাক এখন উপন্যাস বুলিয়েই ভুল ধাৰণা কৰি লয়। চুটিগল্পৰ চৰিত্ৰাংকনৰ ক্ষেত্ৰতো কিছু কথা জানিব লাগে। এই ক্ষেত্ৰত হেনৰী জেমছৰ এটা অভিমত তাৎপৰ্যপূৰ্ণ। তেওঁৰ মতে মানুহৰ চৰিত্ৰৰ জটিল মনসমীক্ষণেই চুটিগল্পৰ প্ৰধান সামগ্ৰী। কিন্তু এইখিনিতে এটা প্ৰশ্ন হয়, যিহেতুকে চুটিগল্পৰ পৰিসৰ অত্যন্ত ঠেক বা চুটিগল্প হ'ল সংক্ষিপ্তধৰ্মী, ইয়াত জীৱনৰ খণ্ডাংশৰহে ছবি অংকন হয়, তেনেহ'লে সেই কম পৰিসৰত কেনেকৈ এটি চৰিত্ৰক বিকশিত কৰি তুলিব পৰা যাব? এইখিনি অসুবিধা থকাৰ পাছতো আচলতে এজন সফল গল্পকাৰে সেই চৰিত্ৰটো আঁকি উলিয়াবলৈ সক্ষম হয়, তেওঁ সাৰ্থক হয়, কাৰণ তেওঁ চৰিত্ৰটোৰ উপস্থাপনৰ ক্ষেত্ৰত কিছু কৌশল তেওঁ প্ৰয়োগ কৰে। আৰু এইখিনিতে সংলাপৰ কথা আহি পৰে। সংলাপ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত গল্পকাৰ যথেষ্ট সচেতন হ'বলগীয়া হয়। অৰ্থাৎ কম পৰিসৰত যিহেতুকে চৰিত্ৰটোক উপস্থাপন কৰিবলগীয়া হয়, গতিকে চৰিত্ৰৰ অন্তৰ্জগতৰ বিভিন্ন ভাৱ অনুভূতি ব্যক্ত কৰিবলৈ নিশ্চয়কৈ অত্যন্ত ভাবি গুণি সংলাপ ব্যৱহাৰ কৰিবলগীয়া হয়। আৰু এক কথাত আমি ক'ব পাৰোঁ, ভাল চুটিগল্পৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে ৰূপ বস্তুৰ আধাৰতকৈও সংলাপ ৰচনাৰ দক্ষতাৰ ওপৰতহে। এই সকলোবোৰ সংজ্ঞাৰ পৰা এটা কথাই আমি ক'ব পাৰোঁ যে এটা নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি কলাত্মকভাৱে সজাই পৰাই তুলিব পৰা কাহিনী বা পৰিস্থিতিৰ বৰ্ণনাই হ'ল চুটিগল্প। এই চুটিগল্প আৰম্ভণিৰে পৰা বৰ্তমানলৈকে বহু ক্ষেত্ৰত পৰিৱৰ্তন হৈছে। চুটিগল্পৰ এই পৰিৱৰ্তনসমূহ চুটিগল্পৰ বিভিন্ন ধাৰা আৰু সাম্প্ৰতিক সময়ৰ চুটিগল্প অধ্যয়ন কৰিবলৈ অত্যন্ত গভীৰ আলোচনা এটিৰ প্ৰয়োজন হয়। আদিকালৰ চুটিগল্প আৰু সাম্প্ৰতিক কালৰ চুটিগল্পৰ মাজত যথেষ্ট পাৰ্থক্য আছে। পুৰণি কালৰ চুটিগল্পসমূহত আমি যি ধৰণৰ বিষয়বস্তু বা উপাদান দেখিবলৈ পাওঁ, বৰ্তমান সময়ত হয়তো আমি কিছু পৃথকতা তাতকৈ আমি অনুভৱ কৰিব পাৰোঁ। চুটিগল্প আজিৰ সময়ত আটাইতকৈ জনপ্ৰিয় সাহিত্যৰ এটি বিভাগ, আৰু ই পাশ্চাত্যৰে সৃষ্টি আছিল। লাহে লাহে সি পৃথিৱীৰ সকলো ঠাইতে অৰ্থাৎ প্ৰাচ্যলৈকো বিয়পি পৰিল, আৰু
কিন্তু এই কথাও ক'ব লাগিব যে চুটিগল্প যে হঠাতে পাশ্চাত্যত সৃষ্টি হৈছিল তেনে নহয়। গল্প কোৱা, গল্প শুনা, সাধু কোৱা এইবোৰ অভিজ্ঞতা আৰু এইবোৰ মানসিকতা প্ৰবৃত্তি আমাৰ মাজত সদায়েই আছিল আৰু এনেধৰণৰ প্ৰবৃত্তি ভাৰততো আছিল, অসমতো আছিল। আমি প্ৰত্যেকেই ক'ৰবাত নহয় ক'ৰবাত এটা কাহিনী কৈ ভাল পাওঁ। এইখিনি চুটিগল্পৰ উদ্ভৱ আৰু ক্ৰমবিকাশত আমি আলোচনা কৰিব লাগিব। আজিৰ আলোচনাটোত আমি চুটিগল্প সংজ্ঞা, চুটিগল্প কি, চুটিগল্প সাহিত্যৰ যে এটা বিভাগ আৰু চুটিগল্প ৰচনা কৰিবলৈ হ'লে কেনেধৰণৰ কথা এজন গল্পকাৰে মনত ৰাখিব লাগে, এইখিনি কথা আমাৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ যত্ন কৰা হৈছে আৰু একদম সহজ ভাষাত বুজাবলৈ যত্ন কৰা হৈছে। তোমালোকে যাতে গল্পটোৰ সম্পৰ্কে আৰু গল্পটোৰ গাঁথনিক দিশৰ সম্পৰ্কে কিছু কথা বুজিব পৰা, সেইটোৱে মোৰ প্ৰচেষ্টা। আৰু পৰৱৰ্তী খণ্ডত আমি নিশ্চয় ইয়াৰ বহল আলোচনা কৰিম আৰু আমি চুটিগল্পৰ উপাদান আৰু ইয়াৰ উদ্ভৱ সম্পৰ্কে আলোচনা আগবঢ়াম। তেতিয়ালৈকে ধন্যবাদ।